ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থটো লেচন গ্ৰেণ্ডফাদাৰ্ছ উইচ এই পাঠটি আজি পঢ়িবলৈ ওলাইছো। ছাত্ৰ-ছাত্ৰীসকল আমাৰ পৰিয়ালত প্ৰত্যেকৰে পৰিয়ালত ককা আৰু আইতা থাকে নহয় জানো, আৰু আমি বহুতো ভাগ্যৱান যিসকলে ককা আইতাক লগ পাওঁ নহয় জানো। কিন্তু বহুত এনেকুৱা দুৰ্ভগীয়াও থাকে পৃথিৱীত বা ভগৱানে যাক ককা আইতাৰ মৰমৰ পৰা বঞ্চিত কৰে। বাৰু যি কি নহওক, যিসকল ছাত্ৰ ছাত্ৰী তোমালোকৰ ককা আইতা আছে, নিশ্চয় তোমালোকৰো এনে কিছুমান স্মৃতি আছে ককা আইতাৰ কথা, আৰু তোমালোকৰ যদি ডাঙৰ হলে ইচ্ছা কৰা তেওঁলোকৰ ওপৰতো লিখিব পাৰিবা। এতিয়া আহাচোন আমাৰ পাঠটোত কি আছে চাওঁ। পাঠটো পঢ়াৰ আগতে ইয়াতে কৈছে এ চিম্পলাৰ ভাৰ্চন অফ ৰাস্কিন বণ্ডছ অটোবায়োগ্ৰাফিকেল পিচ when the trees walked। অৰ্থাৎ এইটো কথা কোৱা হৈছে যে ৰাস্কিন বণ্ড নামৰ ভাৰতীয় লিখকজনৰ, ৰাস্কিন বণ্ড হৈছে এজন বিখ্যাত ভাৰতীয় লিখক যিয়ে ইংৰাজীত লেখা মেলা কৰে, ঠিক আছে। আৰু তেওঁৰ এখন আত্মজীৱনী আছে। আত্মজীৱনীখনৰ নামটো মনত ৰাখিবা, পৰীক্ষাত আহিব পাৰে। আৰু আত্মজীৱনীখনৰ নামটো হৈছে ইয়াতে when the trees walk, যেতিয়া গছবোৰে খোজ কাঢ়ে। আৰু ইয়াতে কৈছে যে এ চিম্পলাৰ ভাৰ্চন, অৰ্থাৎ যিখন অটোবায়োগ্ৰাফি আছিলে আত্মজীৱনী, সেই কিতাপখনৰ এই পাঠটি তাৰমানে সৰল ভাষাত লিখা হৈছে, ঠিক আছে। এতিয়া আমি পাঠটোলৈ আগবাঢ়ো। আহাচোন পাঠটোত কি আছে চোৱা। ছাত্ৰ-ছাত্ৰীসকল পাঠটোত কি কৈছে, দিছ ষ্টৰী ইজ এবাউট মাই গ্ৰেণ্ডফাদাৰ এণ্ড হিজ লাভ ফৰ ট্ৰিজ। প্ৰথম শাৰীটোত কোৱা হৈছে যে এই কাহিনীটো হৈছে মোৰ ককা দেউতাৰ বিষয়ে আৰু হিজ লাভ ফৰ ট্ৰিজ, আৰু তেওঁ গছ ভাল পাইছিলে, সেই গছ ভাল পোৱাৰ বিষয়ে আৰু মোৰ ককা দেউতাৰ বিষয়ে এই কাহিনীটো। তাৰ পিছৰ শাৰীটো চোৱা, গ্ৰেণ্ডফাদাৰ লাভ ট্ৰিজ, ককা দেউতাই গছ ভাল পাইছিলে, এণ্ড ইট চিম টু মি ডেট ট্ৰিজ অলছ' লাভড হিম। আৰু ইয়াতে কোৱা হৈছে যে ককা দেউতাই গছ ভাল পাইছিলে আৰু এইটো দেখা গৈছিলে যে গছবোৰেও ককা দেউতাক ভাল পাইছিলে বুলি কৈছে। Grandfather had served many years in the Indian Forest Service and it was natural that he should know trees and love them। আৰু ইয়াতে কি কৈছে চোৱা, এইটো পৰীক্ষাটো আহিব পাৰে, মনত ৰাখিবা। কৈছে যে ককা দেউতাই চাকৰি কৰিছিলে বহুত বছৰ ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচত, ঠিক আছে। প্ৰশ্ন যদি সোধে ককা দেউতাই ক'ত চাকৰি কৰিছিলে, ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ লিখিব লাগিব। আৰু তোমালোকে লগতে এইটো ইণ্টাৰনেটত চাৰ্চ কৰিব পাৰা যে ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ অফিচটো ক'ত আছে বা হেডকোৱাৰ্টাৰটো ক'ত আছে, ঠিক আছে। এইবোৰ জানি থোৱা ভাল। বাৰু যি কি নহওক, তাৰপিছত চোৱা, এণ্ড ইট ৱাজ নেচাৰেল ডেট হি শুড ন' ট্ৰিজ এণ্ড লাভ দেম। আৰু ইয়াতে এইটো কথা কোৱা হৈছে যে তেওঁ যিহেতু ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচত চাকৰি কৰিছিলে, ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ তাৰমানে ভাৰতীয় ফৰেষ্ট মানে বন বিভাগ, হয়নে। আৰু তেওঁৰ কাৰণে গছনিক চিনি পোৱাটো আৰু ভাল পোৱাটো নেচাৰেল কথা, স্বাভাৱিক কথা। যিয়ে গোটেই জীৱনটো গছৰ লগত কটাইছে, তেওঁৰ কাৰণে গছ গছনি ভাল পোৱাটো আৰু চিনি পোৱাটো এটা স্বাভাৱিক কথা বুলি কৈছে। On his retirement, he built a house on the outskirts of Dehradun। আৰু কি কৈছে চোৱা, on his retirement, যেতিয়া তেওঁ ৰিটায়াৰ্ড হৈছিলে, চাকৰিৰ পৰা অৱসৰ লৈছিলে, he built a house on the outskirts of Dehradun, অৰ্থাৎ তেওঁ এটা ঘৰ বনাইছিলে দেহৰাদুনত, ঠিক আছে। দেহৰাদুনৰ আউটস্কাৰ্ট। এতিয়া তোমালোকে এটা কথা মন কৰিবা, আউটস্কাৰ্ট বুলি যেতিয়া শব্দটো আছে, আউটস্কাৰ্ট মানে হৈছে, এতিয়া ধৰা মই যদি গুৱাহাটীৰ উদাহৰণ দিওঁ, গুৱাহাটীৰ যিবোৰ ঠাই বহুত মানুহ আছে, ডাঙৰ ডাঙৰ বিল্ডিং আছে, সেইবোৰক আউটস্কাৰ্ট বুলি নকয়। কিন্তু গুৱাহাটীৰে এনেকুৱা ঠাই থাকিব পাৰে এটা মোৰে য'ত মানুহ দুনুহ কম থাকিব, ডাঙৰ ডাঙৰ বিল্ডিং নাথাকিব পাৰে, এনেকুৱা টাইপৰ ৰিমট প্লেচ, বুজি পাইছানে। তাৰপিছত চোৱা, ঘৰ ক'ত বনাইছিলে ককা দেউতাই, অৱসৰৰ পিছত প্ৰশ্ন আহিলে আউটস্কাৰ্ট অফ দেহৰাদুন, এই শব্দকেইটা মনত ৰাখিবা। He planted trees all around the bungalow which included lime, mango, orange and guava and also eucalyptus, jacaranda and Persian lilacs। অৰ্থাৎ তেওঁ যিটো ঘৰ বান্ধিছিলে, ঘৰৰ চাৰিওফালে তেওঁ বিভিন্ন ধৰণৰ গছ গছনি লগাইছিলে। এইবোৰৰ কিছুমান নাম দিছে,
লাইম মানে নেমু গছ, মেংগো আম গছ, অৰেঞ্জ কমলা গছ, গুৱাভা মধুৰিআম আৰু ইউকেলিপ্টাছ জাকাৰাণ্ডা এবিধ ফুল হয় আৰু পাৰ্চিয়ান লিলিয়াক্স অৰ্থাৎ এনেকুৱা ধৰণৰ উদ্ভিদবিলাক লগাইছিলে। তাৰপিছত চোৱা কি কৈছে, plants and trees grew tall and strong as the valley was very fertile। ইয়াতে কোৱা হৈছে যে প্ৰথম পেৰাগ্ৰাফটোৰ শেষৰটো শাৰী, ইয়াতে কৈছে যে গছবিলাক উদ্ভিদবিলাক ডাঙৰ হৈছিলে, ওখ হৈছিলে আৰু শক্তিশালী হোৱা বুলি কৈছিলে। কাৰণটো কি বুলি কৈছে, as the valley was very fertile অৰ্থাৎ ভেলী মানে উপত্যকা আৰু was very fertile মানে বৰ সাৰুৱা আছিলে। সেই ঠাইটুকুৰাত গছ গছনিৰ কাৰণে উপযুক্ত ঠাই আছিলে, সাৰুৱা মাটি আছিলে, ফাৰ্টাইল মানে সাৰুৱা, সেইকাৰণে গছ গছনিবিলাক ডাঙৰ হৈছিলে, বাঢ়িছিলে, ধুনীয়া দেখা হৈছিলে। তোমালোকে পিকচাৰটো চাব পৰা, সুন্দৰ পিকচাৰ এটা আছে ফটোত, নহয় জানো? আমি প্ৰথমটো পেৰাগ্ৰাফ পঢ়িলো, আশা কৰোঁ তোমালোকে বুজি পাইছা। ছাত্ৰ ছাত্ৰীসকল, তোমালোক যদি আমাৰ চেনেলত নতুন নাইবা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে আমাৰ চেনেলৰ নতুন নতুন ভিডিঅ'বোৰ পাবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লগতে নটিফিকেশ্যনৰ আইকনটো বজাই থবলৈ নাপাহৰিবা, যাতে তোমালোকে সময়মতে নটিফিকেশ্যনবোৰ পোৱা। ছাত্ৰ ছাত্ৰীসকল, আমি আন সময়ত এই লেচনটোৰ বাকীখিনি পঢ়িম। এই ভিডিঅ'টোত বৰ্তমানলৈ ইমানেই, ধন্যবাদ।